নমস্কাৰ। আজি কবিতা এটা লৈ আহিছোঁ পাঠ কৰিবৰ বাবে। কবিতা আবৃত্তি কৰা হয়, কিন্তু আবৃত্তি হয়তো নহ'ব, সেইকাৰণে পাঠ শব্দটোকে কোৱা হ'ল। কবিতাটো মই নিজেই লিখিছিলোঁ। শিৰোনাম ফটো। ফটো। এই যে ফটোবোৰ, বাতৰি কাকতত থকা ফটোবোৰ, টিভিত থকা ফটোবোৰ, মোবাইলত থকা ফটোবোৰ, মোবাইলৰ ষ্টেটাছত থকা ফটোবোৰ, ৱালপেপাৰত থকা ফটোবোৰ, নাইবা মোবাইলৰ ফল্ডাৰত থকা ফটোবোৰ, কম্পিউটাৰত ছেভ হৈ থকা ফটোবোৰ, ফটোবোৰ ফটোই নে? ফটোবোৰ ফটো নহয়, কিন্তু ফটোবোৰ ডায়েৰী, ফটোবোৰ অলিখিত পৃষ্ঠা, ফটোবোৰ তথ্য, ফটোবোৰ এন্ধাৰ, ফটোবোৰ পোহৰ, ফটোবোৰ বন্ধু, ফটোবোৰ সূচী, ফটোবোৰ অসূচী, ফটোবোৰ শুদ্ধ, ফটোবোৰ প্ৰমাণ, ফটোবোৰ তদন্তকাৰী বিষয়াৰ সম্পদ, ফটোবোৰ সকলো প্ৰেমিকৰ আপোন, ফটোবোৰ হয়তো মোবাইলৰো আপোন, ফটোবোৰ সেয়ে পৃষ্ঠাই ফটোবোৰ কিতাপত থাকে, ফটোবোৰ বাতৰি কাকতত থাকে, ফটোবোৰ মোবাইলত থাকে, ফটোবোৰ বন্ধুৰ মাজত থাকে, ফটোবোৰ কাছাৰীত থাকে, ফটোবোৰ স্কুলত থাকে, ফটোবোৰ কলেজত থাকে, ফটোবোৰ সকলোতে থাকে, ফটোবোৰ ঘৰত থাকে, ফটোবোৰ আত্মীয় স্বজনৰ লগত থাকে, ফটোবোৰ ফটোতকৈও বেছি, ফটোবোৰ অকল ফটোই জানো, ফটোবোৰ ফটো নহয়, কিন্তু ফটোবোৰ ডায়েৰী, ফটোবোৰ কাহিনী, ফটোবোৰ প্ৰেম, ফটোবোৰ ভালপোৱা, ফটোবোৰ প্ৰতাৰণা, ফটোবোৰ কিছ, ফটোবোৰ চুক্তি, ফটোবোৰ তাতকৈও বেছি, ফটোবোৰ ডায়েৰী, ফটোবোৰ আপোন, ফটোবোৰ আপোন, ফটোবোৰ পৰ, ফটোবোৰ আৰু কিবা কিবি, ফটোৱে কথা কয়, সাধু কয়, ভাল পোৱাৰ সাধু, ফটোবোৰে আৰু কয় ভাল নোপোৱাৰ সাধু, ফটোবোৰে ষ্টেটাছত স্থান পায়, ফটোবোৰে হৃদয়ত স্থান পায়, হৃদয়ত স্থান পোৱা ফটোবোৰ আমি নেদেখোঁ, সেই ফটোবোৰ ডায়েৰী, ফটোবোৰ কিতাপ, ফটোবোৰ অকল ষ্টেটাছে নহয়, ফটোবোৰ স্কুল, কলেজ, কাছাৰী, ফটোবোৰ চুক্তি, ফটোবোৰ তথ্য, ফটোবোৰ তাতকৈও বেছি। এতিয়া ফটোই সৰ্বস্ব এৰা।